2023 চনৰ 28 জুন তাৰিখে তাই আমাৰ সকলোৰে মাজত আহিছিল। আজি 2024 28 জুন হ'লগৈ, তাই এবছৰ কমপ্লিট হ'ল আজি। তাই আজি জন্মদিন। কিনো দিন, মাহীৰ পৰা বহুত মৰম যাচিলোঁ তোমালৈ ভাগিন, আৰু এনাই দুদুৰ পৰা তোমালৈ বহুত মৰম। আহিবলগীয়া জীৱনটো তোমাৰ সুন্দৰ হওক, আৰু বহুত ডাঙৰ হ'ব আছে, বহুত বস্তু তোমাৰ লগত চিনাকি হ'ব আছে। জীৱনত সাহসী এজনী ছোৱালী হোৱা, আগুৱাই যোৱা, সকলোৱে মা দেউতাৰ লগতে সকলোৱে কাৰণে তুমি ভাল হোৱা, আগুৱাই যোৱা। কিনো ক'ম, তুমি আমাৰ সকলোৱে মৰমৰ, সকলোৱে সদায় ভালে থাকা। যিদিনা জন্ম হৈছিলে সেইদিনা খবৰ শুনি বৰ ভাল পাইছিলোঁ মনত। কেতিয়া মই কামৰ পৰা কেতিয়া তোমাৰ ওচৰত যাম সেনেকুৱা অনুভৱ হৈছিলে। কাম ছুটি কৰিয়েই মই লগালগ চাবলৈ গৈছিলোঁ তোমাক। এতিয়া মই ফাৰ্ষ্ট টাইম মই গৈছিলোঁ, মই এনেকুৱা লাগিছিলে, মোৰ বহুত ভাল লাগিছিলে। কি ক'ম, সেই মুহূৰ্ত বুজাব নোৱাৰে এক মুহূৰ্ত। আজি সেই অকণমান গোটেই হাতত থৈছোঁ, আজি খোজকাঢ়িব পৰা হ'লা, এবছৰ ভৰি দিলা, আৰু বহুত ডাঙৰ হ'ব আছে, বহুত ডাঙৰ। ভাল মানুহ হোৱা, সদায় আগুৱাই যোৱা। জন্মদিনৰ বহুত শুভেচ্ছা চাইছিলোঁ। সকলোৰে মৰমৰ এনেকৈ হৈ থকা তুমি জীৱনত আগুৱাই যোৱা, ভাল মানুহ হোৱা। আৰু কি ক'ম, মাহীৰ পৰা বহুত মৰম তোমালৈ যাচিলোঁ। আগন্তুক দিনবোৰ তোমাৰ ভালে কুশলে যায়, আগুৱাই যোৱা, সৎপথে যোৱা, ভাল মানুহ হোৱা এজনী। I love you more and forever, and happy birthday to you, Hunu. God bless you. Love you. আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব, যাতে তাই ভাল মানুহ হওক, আগুৱাই যাওক, তাৰ বাবে শুভেচ্ছা যাচিব। তাই আজি এবছৰ হৈছে, আৰু বহুত বছৰ পাৰ কৰিব আছে জীৱনটোলৈ। সেইকাৰণে আশীৰ্বাদ কৰিব, ভাল মানুহ হয় যাতে তাই, আৰু মৰম দিব তাইক সকলোৱে। লাভ ইউ।